আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ শিল্পী অৰুণ দাস আজি আমাৰ মাজত নাই। আজি কিছুদিন আগতে আমাৰ সকলোকে কোনোৱাই তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। যিগৰাকী অৰুণ দাস আছিলে এগৰাকী দৰদী শিল্পী, 90 দশকৰ এগৰাকী ৰকষ্টাৰ, যিগৰাকী শিল্পীৰ গান শুনি আমি ডাঙৰ হৈছিলোঁ, যিগৰাকী শিল্পীয়ে অসমীয়া গানক এক নতুন মাত্ৰা প্ৰদান কৰিছিলে। আমি সেইগৰাকী শিল্পীৰ সোঁৱৰণত আমি কেইজনমান বন্ধুৱে তেখেতৰ এটি গীত আমি সোঁৱৰণ কৰিব চেষ্টা কৰিছোঁ। ধন্যবাদ। তুমি নুবুজা বুজারা হরিনা নীরব নিশা পরে চকুলো তোমারে বার্তায় মই তো জানোই তুমি না, মই তো জানোই তুমি না। অহাৰ সময় আৰু নাই, মই আহিলে উভতি যোৱা আৰু কোনো নাই। মনৰ যাতনা তুমি নুবুজা বুজাৰা হৰিনা নীৰৱ নিশা পৰে চকুলো তোমাৰে বাৰ্তায় মনৰ বেদনা বুজাবলে, মনৰ বেদনা বুজাবলে মোৰ কাষত ভাষা নাই। কি শুনিবা কি বুজিবা শুনাবলে মন নাই। মনৰ যাতনা তুমি নুবুজা বুজাৰা হৰিনা নীৰৱ নিশা পৰে চকুলো তোমাৰে বাৰ্তায় মনৰ বেদনা বুজাবলে, মনৰ বেদনা বুজাবলে মোৰ কাষত ভাষা নাই। কি শুনিবা কি বুজিবা
বার্তা তোমারে